নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাই মই আজি এটি আকৌ নতুন বিয়া নামৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। সকলোৱে মৰম চেনেহ দিব। দুপৰীয়ানি জানত পিছফালৰে চোতালত শান্তি বিয়াৰ কাৰণে খাটিছিলাই ঈশ্বৰক। বানপানী উঠিলে নৈ গৰাখহিলে তোমাৰ মনৰ কল্পনা ভগৱানে পুৰালে। নদী ব্ৰহ্মপুত্ৰ মাজত উমানন্দ আইদেউ শান্তি হলা দেউতাৰ মন আনন্দ। নীলৈ নীলা ইমান কম বয়সত তুলনি হলা। তুলনি হ'বলৈ আছিলে বাকী ভগৱান ঈশ্বৰে নথলে ৰাখি। 7 দিন বৰতত মাজনী আছিলা চুকতে মাজনী চুকতে জুৰিলা চৰু মাজনী আজিৰ পৰা এৰা ল'ৰা ধেমালি। বাল্যকাল কটালা মাজনী লগৰী লগতে মাজনী ধূলিৰে লগতে খেলি মাজনী আজিৰ পৰা এৰা ল'ৰা ধেমালি। মাজনী তোমাৰ বাল্য জীৱন পঠালা কেনি। বাল্যকাল কটালা লগৰীৰ লগত স্কুললৈ গৈছিলা মনৰ আনন্দত। মায়ে ভাত দিছিলে তোমাৰে আগত ভাৱ চিন্তা নাহিছিল অলপো মনত। এতিয়া মাজনী শান্তি হলা বাল্য জীৱনক পাহৰি গলা। বাল্য জীৱনক পাহৰি আজি যৌৱন কালক ললা কাজলি পাতি। এতিয়া মাজনী জীয়াৰী হলা জীয়াৰী জীৱনত বহুত বোৰ কথা
নাযাবা চাপি পুৰুষে নাজানে নাৰীৰে মূল নাৰী যে পাহি পাৰিজাত ফুল জন্মৰা দিম পুৱাতে মাৰ কোমল কোলাতে তুমি ডাঙৰ হৈছিলা দেউতাই সজা ঘৰতে মা তোমাৰ মৰমৰ দেউতা তোমাৰ চেনেহৰ মাৰ কথা শুনিবা দেউতাৰ কথা বুজিবা মাক নুসুধাকৈ কলৈকো নাযাবা দেউতাই বাধা দিলে গেটৰ বাজু নহবা নিস্বাধীন নহবা নিজে গুচি নাযাবা আছে যদি কপালত তোমাৰ মা দেউতায়ে বিয়া দিব চোতালত জীৱনটো লুঙা নাও কল্পনাৰ বঠা ভালে কৈ চলাবা সাৱধান হবা বঠা ভাগি যাব মাঝাগৰত তুমি ডুবিবা সাগৰৰ মাজত তেতিয়া মাজনী কি হ'ব বাৰু সোণালী যৌৱন কাল পাবানে আৰু সোণালী যৌৱন কাল নোপোৱা কাইলৈ পৰা হবা হজাৰ ভাটো লগত তুলনা কৰি কাইলৈ পৰা হবা নতুন জীয়াৰী চৰাইউৰে পুবলৈ নিজে সজাবা হলৈ আশীৰ্বাদ কৰিছোঁ দেই কুশলে থাকিবলৈ আশীৰ্বাদ